তো এইফালে আমাৰ বিদু ভাই ভলিন দাক লগ পালোঁ। তো এইফালে আমাৰ বিদু ভাই উজ্জ্বল দাক লগ পালোঁ। তো এইফালে আমাৰ বিদু ভাই ভৈৰৱী দাক লগ পালোঁ। বিদু ভাই পূৰ্ণিমা দাক লগ পালোঁ। আমাৰ বিদু ভাই নিতু দাক লগ পালোঁ আৰু আমাৰ বিদু ভাই মেইন মানুহক লগ পাই গ'লোঁ। নমস্কাৰ, মই মনোমিতি আৰু আপোনালোকক স্বাগতম জনাইছোঁ মোৰ চেনেলত। তো আজি গৰু বিহু আৰু সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু মোৰ আগৰ ভিডিঅ'টো দেখিছে যে মই ফটো ভিতৰত ৰঙালী বিহু সন্মিলনৰ কৰ্মশালা ভিডিঅ' দিছিলোঁ। আৰু আজি বিদু ভাই পৰিয়ালৰ মানে ষ্টেজ শ্ব' হ'ব। তো তালৈ যাম। এতিয়া মই তালৈ গৈ আছোঁ। তো বিহু পাতিছে তো মানে এতিয়া বাইক লৈ আছোঁ আৰু মানে এতিয়া মোৰ বাইকত গৈ থাকোঁতে ভিডিঅ' কৰিবলৈ মানে দিগদাৰ হ'ব। মানে মোৰ মটৰ ব্লগিঙৰ ছেটআপ নাই। তো সেইকাৰণে ভিডিঅ'টো একেবাৰে বিহুত লগ পামগৈ। তো চাই থাকক। আৰু বেটেৰী চাইডে গেট এখন দিছে আৰু অস্থায়ী সংখ্যক ফটো বেটেৰী ৰঙালী বিহু সন্মিলন। আৰু এতিয়া গৈ থাকোঁ। তো ভিডিঅ' শেষলৈকে চাই থাকক। ইয়াৰ পিছতে আমি উদযাপনৰ মেলি পতাকা উত্তোলনৰ কাৰণে অৰুণ গগৈ ডাঙৰীয়াক আগবাঢ়িবলৈ অনুৰোধ জনাইছোঁ। ইয়াত সহায় কৰিবৰ বাবে আমি সুৰেশ দেৱক অনুৰোধ জনাইছোঁ। আৰু লগে লগে স্থায়ী সমিতিৰ সভাপতি দেৱকো আমি পতাকা উত্তোলন কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। তেখেত O ককাই উঠকা মাৰ বিহু ৰজঞ্জনাই প্ৰথম বিহু কৈ বিহু হ'ব শিৰাই নাচিব শিৱ ফটিক ভৈৰৱ অনুৰামক লৈ গোবিন্দাই ৰাম। আৰু আজি ৰাতিলৈ এইখন মঞ্চতে বিদু ভাইসকলক দেখা পাব। আৰু এইফালে বিহু মাৰি আছে। তো বিদু ভাইহঁতক চাবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু এইটো চাইডে বহুত দোকান আছে, দেখিছে দোকান খুলিছে বহুত। তাত বেছি মাছ থকাৰ কাৰণে মই ৰুমলৈ আহিলোঁ। আৰু ইয়াত কি হয় সকলো দেখুৱাই যাম। আৰু ৰাতিলৈ বিদু ভাই পৰিয়াল আহি আছে। তো এই ব্লগটো বেছি দীঘলীয়া নকৰোঁ। ৰাতিলৈ আপোনালোকক বিদু ভাইৰ লগত চিনাকি কৰি দিম। সকলোকে চাব। আকৌ মুখত নাই ফুটা কৈ দিয়া। মুখত নাই আনছাবস্ক্ৰাইব কৰিব লাগে বুলি কৈছে মোৰ চেনেলটো। তো বন্ধুসকল, মানে দিনত বিহুলৈ গ'লোঁ আৰু পিছত ভিডিঅ' বনোৱা নহ'ল আৰু মই কাকডোঙা গ'লোগৈ। আৰু এতিয়া আহিছোঁ। এতিয়া ৰাতি যাম এতিয়া বিহুলৈ। আৰু এতিয়া মানে তাত কি হ'ব, বিদু ভাই পৰিয়াল আহিব। সকলোকে দেখুৱাম আৰু পাৰিলে সকলোৰ লগতে আপোনালোকক কথা পাতিবলৈ চেষ্টা কৰিম। তো ভিডিঅ'টো শেষলৈকে চাব। আৰু বিদু ভাই যদি গোটেই তাত কি হয় সকলো ভিডিঅ' লাগে, মোৰ ছেকেণ্ড চেনেল অসমীয়াটো মিক্সাৰত ভিডিঅ'টো আহিব। তো ডেছক্ৰিপশ্যনটোত মোৰ লিংকটো আছে, ছাবস্ক্ৰাইব কৰি ল'ব। তো এতিয়া আমি যাম বেটিয়নী বিহুলৈ। Yeah.
ক'লেও বেয়া পাব নহয়। একো নহয় দে মই পাঠ কৰি দিওঁ দেই এই নন্দেশ্বৰৰ পুতেকে মোক দিবলৈ আছে 841 টকা 10 চুকৰ কৃষকৰ পৰা মই পাওঁ 585 টকা বাণেশ্বৰ ৰাইজীৰ পৰা মই 212 টকা সৌন্দৰ্য ভূঞা আপোনালোকৰ আছে চাগে ন সৌন্দৰ্য ভূঞাই মোক এই যে বিয়া আগতে ফাৰ্ষ্ট লভ বুলি কিবা চেণ্ট এটা নিছিলে সেইটো 70 টকা দিবলৈ আছে এইফালে আমাৰ বিদুৰ ভাই ভলিবিলাক লগ পালোঁ আৰু বেটিনী প্ৰগ্ৰেমটো ওলাইছিলে আৰু চেনেলটো কৈ দিয়া। নমস্কাৰ, পোনপ্ৰথমে সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকে অনুভূতি ব্লগটো চাই থাকিব, তেখেতক লগ পালে ভাল লাগে, লগ পাই তেওঁ ব্লগটোৱে বহুত চাই থাকিব ভাল লাগে, লগ পাই হাত কপি গৈছে। তো এইফালে আমাৰ বিদুৰ ভাই উজ্জ্বল দাক লগ পালোঁ আৰু আজি বেটিনী প্ৰগ্ৰেমটো ওলাইছিলে আৰু এইফালে আমি চেনেলটো নমস্কাৰ অনুভূতি ভাইটিক লগ পালোঁ আৰু বেটিয়নীলৈ আহি পেলাই খুব ভাল লাগিলে আৰু ইয়াতে অনুভূতিক পালোঁ। আপোনালোকে এওঁ ভাগৰ ব্লগটো আপুনি লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব আৰু যদি ভাল পায় আপোনালোকে যদি ভাল পায় বুলি কৈছোঁ কিন্তু খুব ধুনীয়া কাম কৰে আপোনালোকে শ্বেয়াৰ কৰিব। লগ পাই ভাল লাগিলে। তো এইফালে আমাৰ বিদুৰ ভাই ভৈৰৱকেইটাক লগ পালোঁ আৰু আজি বেটিনী প্ৰগ্ৰেম চলাইছিলে আৰু মোৰ চেনেলৰ মনটো কৰি আছে একদম নমস্কাৰ, সকলোকে ৰঙালী বিহুৰ আৰু নৱবৰ্ষৰ হিয়াৰ পৰা শুভেচ্ছা জনালোঁ। ভাইটিটোৱে কিবা ব্লগ আছে, তাৰ ব্লগটো ছাবস্ক্ৰাইব কৰি দিব সকলোৱে, লাইক কমেণ্ট চবেই কৰিব। আৰু আপোনাৰ ছেকেণ্ড মানে চিজটো কেতিয়া এইটো আমাৰ বিহুৰ মানে মাজ ভাগতেই আমি আপোনালোকলৈ আগুৱাই দিম বুলি আশা ৰাখিছোঁ, ভাবি থৈছোঁ দিম বুলি। আৰু আপোনালোকে আশীৰ্বাদ কৰিব এনেকৈ, যেনেকৈ বিহুৱে প্ৰথম ছিজনটো আমাক আশীৰ্বাদ কৰিলে, ছেকেণ্ডটো যাতে তেনেকৈয়ে আমাক আগুৱাই দিব পাৰে তাৰ লগতে আপোনালোকৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। ভাইটিক সদায় সহায় কৰি থাকিব আপোনালোকে সকলোৱে। ধন্যবাদ। আমাৰ বিদুৰ ভাই পূৰ্ণিমা আমাক লগ পালোঁ আৰু লগ পাই বহুত ভাল লাগিলে আৰু আজি বেটনীয়ে প্ৰগ্ৰাম কৰিবলৈ আহিছিলে আমাৰ বিদুৰ ভাই তিনিটা লগ পালোঁ আৰু আজি বেটনী প্ৰগ্ৰাম ওলাইছিলে মেইন মানুহক লগ পাই গ'লোঁ আৰু আজি বেটনীত প্ৰগ্ৰেম কৰিবলৈ আহিছিলে আৰু মোৰ চেনেলটো আমাৰ এইটো ৰাইজে মাতিছে, গতিকে আমি যাত্ৰা আৰম্ভ কৰিছোঁ। আজি প্ৰথম যিহেতু আৰু
তো বিদুভাই পৰিয়াল সকলো গ'লগৈ আৰু আশ্চৰ্যদাও গ'লগৈ আৰু মানে কি হ'ল ভিডিঅ'টো চব সৰু সৰুকৈ লগাইছোঁ গোটেইটো লগাই মানে ব্লগটো বহুত দীঘলীয়া হ'বগৈ আৰু বিদুভাই গোটেই প্ৰগ্ৰেমটো লাগে যে মোৰ অসমীয়া মিক্সাৰ ছেকেণ্ড চেনেল যোনটো তাত ছাবস্ক্ৰাইব কৰিব তো সেই চেনেলটোত মই ভিডিঅ' দিম আৰু মানে ডেছক্ৰিপশ্যনতে চেনেলৰ লিংকটো আছে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো চাই কেনেকুৱা বোলে প্লিজ কমেণ্ট কৰি জনাব তো আজিলৈ বাই বাই।